Hey guys, welcome back to my YouTube channel. Sabita's Lifestyle or নতুনটা ভিডিও লৈ মই সবিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভালে। ফিল্ম চাই আছো ফিল্ম। আৰু যেহেতু আপোনালোকে গম পাই গ্ৰেচিৰ এক্সাম শেষ হৈ গ'ল আৰু হেতু কাৰণে অকনমান ওলাই আহিব মন গ'ল হিয়তেও আমনি কৰি আছিল তো ভাবিলো এখন ফিল্মে চাই লওঁ এয়া গ্ৰেচি আৰু প্ৰীতি। Hey guys, আমি ফিল্ম চাই ওলালো এফালে চাই দিয়া কি চালা কৈ দিয়া আমি ফিল্ম কেনেকুৱা লাগিলে ফিল্ম চাই ভাল লাগিলে একদম ফিল্ম চাই মানে ইহঁতৰ উৎপাতহে বেছি পুৰা বাৱৰ চিন আৰু সঁচাকৈ মানে স্কুলীয়া এটা মানে ইমান বিজি টাইমৰ ভিতৰত যেতিয়া আজৰি সময় এটা পোৱা যায় নহয় তাহাঁতৰ এক্সাম শেষ হোৱাৰ লগতে এনেকুৱা লাগে আমাৰ নিজৰো এক্সাম শেষ হ'ল নেকি খুব মনটো আজৰি লাগে আৰু একদম ফ্ৰী মাইণ্ড নিচিনা লাগিছে আৰু ইহঁতে ক'লে বোলে বাৱৰচিটো সোমাওঁ শিৱ আৰু স্বপ্নাৰ লগতে ওলাই আহিলোঁ যিহেতু প্ৰীতিৰ লগতে এক্সাম শেষ হৈছে আমি বাৱৰচিট সোমাইছোঁ দেই স্বপ্না ভিডিঅ' কি দোসা দেখিয়ে মই খাইছোঁ খাইছোঁ মন কৰি আৰু আমি চিনেমা চালে কেনেকুৱা লাগিলে চিনেমা চাই কৈ দিওঁ মজা লাগিলে আৰু অলপ অলপ ভাল লাগিলে অলপ অলপ কি আৰু ষ্টৰিটো লাষ্টৰখিনি ভালেই লাগিলে প্ৰথমখিনি ইমান ভাল লগা নাছিলে ভালেই লাগিলে আৰু মানে এক্সাম শেষ আমাৰ অকণমান ৰিলেফ লাগিছে আৰু মনটো তো এয়া এতিয়া সোমাইছোঁ বাৱৰচিত অকণমান কিবা এটা খাই লওঁ বাবা ইমান মস্তি হে গাইজ আৰু আজি হ'ল নেক্সট ডে আৰু আমি যাওঁ এখন বিয়াৰ পাৰ্টি খাবলৈ লেহেংগা পিন্ধা মছলা কেনেকুৱা লাগিছে লেহেংগা পিন্ধি মজা হে গাইজ আৰু আমি আহিলোঁ গাঁৱলৈ মাহঁতৰ পেহীয়েকৰ পুতেকৰ বিয়া খুব হেঁপাহ কৰি আছিলে মাও আৰু আমাৰ যিহেতু এবছৰ হৈ গ'ল আমি এতিয়া যিকোনো বিয়া এটেণ্ড কৰিব পাৰিম আমাৰ বছৰেকীয়া সকামটো হৈ যোৱাৰ পিছত মাও পাৰিব সকলো সকাম নিকাম খাবলৈ তো এখন মাৰ হ'ল প্ৰথম এবছৰৰ পিছত মায়ে এখন বিয়ালৈ আহিছে আৰু মাৰ নিজৰ পেহীয়েকৰ পুতেকৰ বিয়া তো সেইটো কাৰণে আহি গ'লোঁ আৰু খুবেই ধুনীয়া আছিলে দৰা আৰু কইনা মৰম লগা আছিলে তো আপোনালোককো অকণমান দেখাই দিছোঁ আৰু গৰম লাগিছে দেই আজি আমি পাৰ্টি এটা খাবলৈ আহিলোঁ গ্ৰেচিয়ে ঘৰৰ পৰা ভিডিঅ'টো কৰিবই নহ'লে ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে কইনা দৰা মই দেখাম বাৰু পিছত ভালকৈ পেণ্ডেলটো অকণমান দেখুৱাই দিওঁ আৰু এয়া হ'ল মৰম লগা কইনাগৰাকী আৰু বিয়াবিলাকত জানেই প্ৰত্যেকখন বিয়াতে একেটা প্ৰব্লেমেই হৈ যায় মোৰ চবতে মিউজিক ছিষ্টেম বাজি যায় আৰু যাৰ বাবে মই ভইচ অভাৰে দিবলগীয়া হয় আৰু ইমানেই নহ'লে কপিৰাইট আহে মই কেতিয়াবা এডিটিং কৰি মানে ভিডিঅ'টো আপলোড কৰি কিনে তাৰপিছত চেক কৰোঁ তেতিয়াহে কপিৰাইট ক্লেইম আহি যায় তো আকৌ মই কাটিবলগীয়া হৈ যায় সেইটো কাৰণে ভাবিছোঁ আজিকালি ভিডিঅ' বনালে বেছিভাগ যদি বিয়াত যাওঁ মই ভইচ এভাৰে দিম আৰু ইমানেই ধুনীয়া লাগিছে পেণ্ডেলটো ডেক'ৰেশ্যনটো মোৰ খুব ভাল লাগিছিলে তো সেইটো কাৰণে আপোনালোককো অকণমান দেখুৱা আৰু এয়া আহি গ'লোঁ আমি খোৱা জেগালৈ খাব গৈছিলোঁ জেঠাই দুবাৰ খাম কৈছে দেই তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ইয়াতকৈ দীঘলীয়া নকৰোঁ আৰু আশা কৰোঁ আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে যদিহে ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই